নহওক স্থান যিয়েই নহওক তেওঁ শুবই মানে শুবই হয় এওঁ বৈঠালাংছুৰ বিধায়ক মানসিং ৰংপি মানসিং ৰংপিৰ টোপনি ধৰিছে কিন্তু তেওঁ নিজ ঘৰত শুইছে বুলি ভুল নকৰিব অসম বিধানসভাৰ সেন্ট্ৰেল হলত তেওঁ টোপনিত লালকাল শিক্ষা বিভাগৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে দল সংগঠনৰ লগত বিধানসভাৰ সেন্ট্ৰেল হলত গুৰুত্বপূৰ্ণ আলোচনা আছে অধ্যক্ষ আছে বিধায়িকা কিন্তু দল সংগঠনৰ সমস্যা শুনাৰ ইচ্ছা নাই বিধায়ক ৰংপিৰ কাৰণ টোপনি ধৰিছে গতিকে চকীত বহি বহিয়ে টোপনি গল বিধায়ক গৰাকী বুধবাৰে মহাবিদ্যালয় শিক্ষকৰ প্ৰতিনিধি আৰু ৰাজনৈতিক দল সংগঠনৰ লগত বিতংভাৱে আলোচনা চলিল অপ্ৰাদেশিকৃত মহাবিদ্যালয় প্ৰাদেশিকৃত কৰাৰ দাবী জনালে দল সংগঠনে আমাৰ যেটো প্ৰাদেশিকৰণৰ সমস্যা সেই সমস্যাটো আজি বহু বছৰ ধৰি আমি ভোগ কৰি আছো ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে ঘোষণাও কৰিছিলে এনঅচি বা ফাৰ্ষ্ট কংগ্ৰেছ তাৰপৰা এফিলিয়েশ্যন এই তিনিটাৰ ভিতৰত যদি কোনোবা এটাও থাকে কোনোবা শিক্ষানুষ্ঠানসমূহত তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰিব কিন্তু এতিয়ালৈকে বিধেয়ক উত্থাপন হোৱা নাই গতিকে বা এতিয়ালৈকে আমাৰ যিখিনি আমাৰ সুবিধা দিয়াৰ কথা আছে বা তেওঁ প্ৰতিশ্ৰুতি দিছে সেইখিনি আমাৰ এতিয়ালৈকে ফুলফিল হোৱা নাই সমস্যা বহুত এওঁলোকৰ সমস্যা শিক্ষামন্ত্ৰীক জনাব বিধায়কসকলে কিন্তু বিধায়ক মানসিং ৰংপিয়ে কি জনাব শিক্ষামন্ত্ৰীক কেমেৰা তপনৰ সহযোগত অনিত প্ৰতিম বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট